Hey guys, welcome my channel Nur 49 Vlogs. আজিৰ ভিডিঅ'টো হৈছে এখন ইউটিউব চেনেল বনোৱাতে আপোনালোকৰ কি বস্তু লাগিব বা এখন ব্লগছ ভিডিঅ' বনোৱাৰ সময়ত কি বস্তু লাগিব সেইখিনি বস্তু আপোনালোকক আজি এই ভিডিঅ'টোৰ কম। এক নম্বৰ বস্তু হ'ল আপোনালোকৰ এখন মোবাইল লাগিব। মোবাইলটো হৈছে গুৰুত্বপূৰ্ণ এখন বস্তু। মোবাইলটো নহ'লে আপোনালোকে ব্লগছ ভিডিঅ' বনাব নোৱাৰিব। 2 নম্বৰ বস্তু হৈছে আপোনালোকৰ এখন মাইক্ৰফোন লাগিব আৰু 3 নম্বৰ বস্তুটো হৈছে এখন সেলফি ষ্টেণ্ড লাগিব। সেইখিনি বস্তু আপোনালোকে লোৱাৰ পিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিলে বা ভিডিঅ'টো বনোৱাৰ পিছত এডিট কৰিলে বা বহুত ভয়েস লগালে এইখন ভিডিঅ' বনোৱাৰ শেষ হোৱাৰ পিছত ভিডিঅ'টো আপোনালোকে ইউটিউবত আপলোড কৰিলে। ইউটিউবত আপলোড কৰাৰ পিছত একদিন বা 2 দিনমান গ'ল, এইখন ভিডিঅ'ত 1, 2 বা 3টা ভিউজ আহিলে। আপোনালোকে ভাবি আছে যে মোৰ ভিডিঅ'ত ভিউজ নাহে কিয় বা মানুহৰ ভিডিঅ'ত ভিউজ আহে মোৰ ভিডিঅ'ত নাহে। এইখন আপোনাৰ মূৰত সোমাই যায়। এইখন কথাটো হৈছে আপোনালোকে ভিডিঅ'টো বনোৱাৰ পিছত ইউটিউবত আপলোড কৰিলে। ইউটিউবত আপলোড কৰাৰ পিছত আপোনালোকৰ ভিউ নাহিলে। এইখন এটা প্ৰব্লেম হৈছে। আপোনালোকে যেতিয়া থাম্বনেইলটো দিব লাগে। থাম্বনেইলটো হৈছে এখন গুৰুত্বপূৰ্ণ বস্তু। আমি এখন উদাহৰণ আপোনালোকক কৈ আছোঁ। আপুনি এখন নম্বৰ বস্তু হ'ল থাম্বনেইল। থাম্বনেইলটো হৈছে এখন গুৰুত্বপূৰ্ণ বস্তু। আপুনি এখন বিস্কুটৰ দোকান দিছে বা বিস্কুটৰ ফিটকাৰি খুলিছে, তাতে বিস্কুট বনায় আপুনি। বিস্কুটটো বনোৱা হৈ গ'ল। এইখন বিস্কুটত দিব লাগে এখন পেকেটটো আপুনি এনেই ক'লা এখন পেকেটত বিস্কুটখিনি সোমাই দিছে। সেইখন বিস্কুট আপোনালোকে দোকানত ক'লে যে মই এখন ফিটকাৰি খুলিছোঁ বা এখন কোম্পানী খুলিছোঁ, এইখন বিস্কুটটো আপুনি লৈ পিনে বিক্ৰী কৰক। এইখন দোকানীয়ে ক'ব যে এইখন বিস্কুটৰ ওপৰত কিবা এখন লেখা বা কিবা এখন থাম্বনেইলটো থাকিব লাগে। থাম্বনেইলটো নাই, কেনেকৈ গম পাব কাষ্টমাৰবিলাকে যে এইখন ভিতৰত বিস্কুট আছে। এনেকুৱা বস্তু হৈছে থাম্বনেইল। থাম্বনেইলটো যেতিয়া আপোনালোকে লগাব, থাম্বনেইলটো চাই পিনে পাব্লিক বা আপোনালোকৰ ফ্ৰেণ্ডবিলাকে অ'পেন কৰিব ভিডিঅ'টো বা ভিডিঅ'টো চাব, তেতিয়াই আপোনাৰ ভিডিঅ'ত ভিউ আহিব। মই কৈছোঁ আপোনালোকে থাম্বনেইলটো ভালকৈ লগাওক। থাম্বনেইলটো যেতিয়া আপোনালোকে ভিডিঅ'ৰ ওপৰত থাকিব, মানুহে বা পাব্লিকে গম পাব যে সেইখন ভিডিঅ' এইখন টপিকৰ ওপৰত ভিডিঅ'খন বনোৱা হৈছে। তেনেহ'লে যে মানুহবিলাকে আপোনাৰ ভিডিঅ'টো অ'পেন কৰিব বা চাব। চোৱাৰ পিছতে যে আপোনালোকৰ ভিডিঅ'ত ভিউ আহিব। মোৰ ভিডিঅ'ত যদি কিবা ভুল হৈ থাকে, এইটো আপোনালোকে কাৰণ হৈছে মই এখন নতুন ইউটিউব চেনেল খুলিছোঁ। অলপ চলপ ভুল হ'ব পাৰে। মানুহ মাত্ৰেতো ভুল হয়নে নহয় আপোনালোকে কওকচোন। আপোনালোকে এইখন মাইণ্ড নকৰিব। অলপ চলপ ভুল হ'লে